মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। আজি মই তোমালোকক জীৱ আৰু জ্বৰৰ বিষয়ে ক'ম। আমাৰ চাৰিওফালে দেখা সকলো বস্তুকেই দুটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে জীৱ আৰু জ্বৰ। যিবোৰ নিজে নিজে সৰুৰে পৰা ডাঙৰ হয়, জীয়াই থাকিবলৈ আহাৰ, পানী আৰু বায়ু লাগে, সেইবোৰেই হ'ল জীৱ। আনহাতে কিছুমান বস্তু সদায় একেই থাকে, নিজে নিজে ডাঙৰো নহয় আৰু ইহঁতক খাবলৈও একো নালাগে। এইবোৰ হৈছে জ্বৰ। জীৱনো কোনবোৰ সেইটো আমি কেনেকৈ জানিম বাৰু? সকলো জীৱই উশাহ লয়। সকলো জীৱই সৰুৰ পৰা ডাঙৰ হয়। সকলো জীৱকে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন। আকৌ সকলো জীৱৰে বংশ বৃদ্ধি হয়। আনহাতে জ্বৰসমূহ সদায় একেধৰণেই থাকে। ইহঁতে আহাৰো নাখায়, উশাহো নলয় আৰু ডাঙৰো নহয়। এইবিলাক চিনি পাইছানে? এইবিলাক জ্বৰৰ উদাহৰণ। শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোকে জীৱ আৰু জ্বৰৰ বিষয়ে বুজিব পাৰিলা। ধন্যবাদ।